মানে চাকিখিনি মই এবাৰ ভিজাই থৈছোঁ, পানী পৰি আছে টপটপকৈ, আৰু এবাৰ ভিজাই থৈ দিওঁ, তেতিয়া ভাল হ'ব গধূলিলৈ। তিয়াই থৈ দিওঁ। তিৱা হৈ গ'ল। এতিয়া দেৱালীৰ বেলেগ কামবিলাক কৰোঁ। মই এতিয়া চাকিখিনি পানীৰ পৰা উলিয়াই অলপমান ৰ'দত দি থওঁ, তেতিয়াহে ভাল হ'ব গধূলিলৈকে। মেলি দিয়া হৈ গ'ল। মই এটা লাইনত নকলকৈ দিছিলোঁ, এই দুটা লৈ গ'ল, এই দুটা এতিয়া মুঠ 40 ঘৰ চাকি আছে। এই 40 ঘৰ চাকি গধূলি জ্বলাম।
উৎসৱ দীপাৱলীৰ আপোনালোকক শুভেচ্ছা জনালোঁ। এই দীপাৱলীৰ পোহৰে যাতে আমাৰ মাজৰ দুখবোৰ আঁতৰাই নিয়ে তাৰে কামনাৰে শুভ দীপাৱলী।